হেল্ল' এভৰিৱান, মই কাব্যশ্ৰী মোৰ এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আহি আছোঁ মোৰ স্কুল ফ্ৰেণ্ড আৰু কলেজ ফ্ৰেণ্ডৰ লগত শিৱৰাত্ৰি মেলা চাবলৈ। আৰু এয়া হৈছে জয়শ্ৰী, ঋতুপৰ্ণা আৰু বৰ্ষা। আৰু আমি একেলগে প্লেন কৰিলোঁ যে আমি মেলা চাব যাম। আৰু এয়া দেখিছে নহয়, আমাৰ বচপনা ষ্টাৰ্ট হৈ গ'ল। ফটো আমি ফকতীয়া ফ্ৰেণ্ডছ আমাৰ। আৰু এইফালে আমি ষ্টাৰ্ট কৰি দিলোঁ মেলাত ঘূৰিবলৈ। আৰু এইজনী হৈছোঁ মই, আৰু এয়া কিবা চাই আছোঁ। আৰু এয়া হৈছে বৰ্ষা, তাই মই আগতে বহুত ঘূৰোঁ এনেকৈ। আৰু আমি চেম বস্তু কিনো আগতে দুইজনীয়ে যোৰহাটত। আৰু এয়া জয়শ্ৰীয়ে কিবা লয় বোলে, এয়া চাই আছে তেখেতে সোণৰ চিন। আৰু এয়া শিৱসাগৰ পুখুৰীৰ পাৰ, তাতে অকণমান ৰিলছ এটা বনালোঁ মই। আৰু এইফালে আমি কিবা এটা কাম কৰি আছোঁ, মানে জয়শ্ৰীৰ ফকতীয়া আইডিয়া। তাই মানে বন বগৰী এইবোৰ যে দোকানীকেইটাক কিমান দাম সুধিকৈ এমুঠি আমি তিনিজনীয়ে খাই আহি আছোঁ। কিনা নাই কিন্তু তেনেকৈ। এয়া দেখিছে নহয়, তাই এইটো আগৰ পৰাই কৰে এইটো কাম মেলাত। আৰু এইফালে দেখিছে নহয়, ৰেষ্টুৰেণ্টত খাই আহিছে, আকৌ চিপছ খোৱাত লাগিছে এইকেইটা। বহুত দিনৰ মূৰত আমি একেলগে সঁচাকৈ মানে বহুত ভাল লাগিছে আজি। স্কুলৰ দিনকেইটা মনত পৰি গৈছে, আমি এনেকৈয়ে ঘূৰিছিলোঁ আগতে। আগৰ দিনবোৰ মিছ কৰোঁ। আজি বহুত ভাল লাগিলে ইহঁতক লগ পাই। আমি বহুত ফূৰ্তি কৰিলোঁ, চেলফি উঠিলোঁ, খালোঁ, কিবাকিবি কৰিলোঁ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। ইহঁত দুজনী নামিলে, মই নামিম এতিয়া, তাৰপিছত বৰ্ষা যাব টিয়কত। আমি এনেকৈ আজি দিনটো এইটোৱে আছিল আজিৰ ভিডিঅ'। শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।